বন্ধুসকল ওয়েলকাম টু মাই বেক ইউটিউব চেনেল মই ফাৰ্জিকুল আৰু আপোনালোকে চাইছে ফাৰ্জিকুল টেকনিক্যাল ব্লগ শৰ্ট ফৰ্মত ফাৰ্জিকুল টি ফুল ষ্টপ বি ফাৰ্জিকুল টেকনিক্যাল ব্লগ বন্ধুসকল মানে আজি আপোনালোকক এখন ভিডিঅ' দেখুৱাম যে পৃথিৱী বিখ্যাত ডান্সাৰ নাম ক'বলৈ গ'লে আপোনালোকে প্ৰায় কম সংখ্যক মানুহে তেওঁক মানে চিনি নাপায় আৰু প্ৰায় 99% মানুহে তেওঁক চিনি পায় আৰু বন্ধুসকল মানে আজি ভিডিঅ'টো দেখুৱাম মাইকেল জেকসন প্লাষ্টিক সাৰ্জাৰী কৰাৰ আগতে তেওঁৰ চেহাৰাটো মানে মুখখন কেনেকুৱা আছিল আৰু প্লাষ্টিক সাৰ্জাৰী কৰাৰ পিছত কেনেকুৱা হ'ল আপোনালোকে দেখিলে আচৰিত হ'ব আৰু বন্ধুসকল এতিয়া আপোনালোকে ভিডিঅ'খন ভাল লাগিলে লাইক কৰি চেনেলখন নতুন হ'লে ছাবস্ক্ৰাইব কৰি ভিডিঅ'খন চাই থাকিব হেলৈ স্কিপ নকৰাকৈ আৰু বন্ধুসকল আপোনালোকে চাগে এইটো মাইকেল জেকসন মানে কেনেকুৱা মানে তেওঁ ছোৱালীৰ নিচিনাও দেখা নাযায় ল'ৰা নিচিনা দেখা নাযায় তেওঁক মানে একেবাৰে হিজৰাতকৈ মানে বেলেগ টাইপত এই ফটোটো দেখা গৈ আছে কিন্তু আপোনালোকে এই ফটোখন দেখিছে প্লাষ্টিক সাৰ্জাৰী কৰাৰ পিছত আৰু এতিয়া আপোনালোকক দেখুৱাম প্লাষ্টিক সাৰ্জাৰী কৰাৰ আগৰ ফটোটো এইটো চাওক আপোনালোকে প্লাষ্টিক সাৰ্জাৰী কৰাৰ আগৰ ফটোটো আপোনালোকে চালে মানে ইমান কলা মানুহ তথাপিও কেনেকুৱা ভাল লাগে আমাৰ নিচিনাই কলা কিন্তু প্লাষ্টিক সাৰ্জাৰী কৰি তেওঁ মানে অৱশেষত মানৱৰ পৰা বান্দৰলৈ পৰিণত হৈছিল আৰু মানে পৃথিৱীৰ সকলোবোৰ মানুহেই জানে যে জন্ম আৰু মৃত্যু ওপৰৱালাৰ হাতত কিন্তু এই মাইকেল জেকসনে ভাবিছিল তেওঁ 150 বছৰমান জীয়াই থাকিব বুলি তেওঁ মানে এটা অক্সিজেন সংৰক্ষণ কৰি মানে এটা গ্লাছৰ ভিতৰত মানে এটা বিচনাত শুইছিল যে তেওঁ 150 বছৰ জীয়াই থাকিব কিন্তু অৱশেষত তেওঁৰ ভাগ্যটো বেয়া আছিল তেওঁ 50 বছৰ বয়সতে দুনিয়াৰ পৰা মানে চিৰবিদায় ল'লে কিন্তু আৰু পৃথিৱীৰ এটা আটাইতকৈ বেছি মানে তেওঁ 10,000তকৈ অধিক প্লাষ্টিক সাৰ্জাৰী কৰিছে মানে তেওঁ কিমানবাৰ প্লাষ্টিক সাৰ্জাৰী কৰিছে সেইটো মানে আমি গুণিব নোৱাৰোঁ আৰু তেওঁ মাইকেল জেকসনেও গণনা কৰি শেষ কৰিব নোৱাৰিব যে তেওঁ কিমানবাৰ প্লাষ্টিক সাৰ্জাৰী কৰিছিল আৰু মানে বৰ্তমান পৃথিৱীত মাইকেল জেকসনৰ নিচিনা মানে লাইফষ্টাইল কোনো ধৰণৰ মানুহ নাই মুকেশ আম্বানী ভাৰতবৰ্ষৰ মুকেশ আম্বানী আকৌ আমেৰিকাৰ ইলন মাস্ক তেওঁৰো এনেকুৱা মানে কি ক'ব লাইফষ্টাইলটো তেওঁলোকে এনেকৈ লাইফষ্টাইল গঢ়ি তুলিব নিবিচাৰে কিন্তু আপোনালোকে মাইকেল জেকসনৰ লাইফষ্টাইলৰ কথা আপোনালোকে শুনিলে আচৰিত হৈ যাব মাইকেল জেকসন তেওঁ যিটো খাদ্য বস্তু তেওঁ খাইছিল আগতে অনুবীক্ষণত মানে পৰীক্ষা কৰিছিল লেবৰেটৰীত এই তেওঁৰ ডক্টৰবিলাকে মানে পৰীক্ষা কৰি তাৰপিছত তেওঁক খাবলৈ দিছিল 4-5টা ডাক্তৰ আছিল আৰু সেইবিলাক ডাক্তৰে মানে তেওঁক খাবলৈহে দিছিল তাৰপিছত খোৱা বস্তুবিলাক খাইছিল কিন্তু বন্ধুসকল আপোনালোকে শুনিলে আচৰিত হ'ব তেওঁ নিজে এই 15 পৰা 17টামান ডাক্তৰ মানে তেওঁ নিজেই দৰমহা দিছিল আৰু সেইবিলাক ডাক্তৰ গোটেই মানে পৃথিৱীৰ পৰা বাছনি কৰি লৈছিল যে পৃথিৱীৰ ভিতৰত আটাইতকৈ ভাল ডাক্তৰ কোন যিবিলাক ভাল গ্ৰেড 1ত পৰিছিল ডাবল ষ্টাৰ পৰিছিল সেইবিলাক ডক্তৰক মানে তেওঁ বাছনি কৰি লৈছিল আৰু তেওঁ নিজৰ মানে সুৰক্ষা দিবলৈ মানে স্বাস্থ্য ভাল ৰাখিবলৈ আৰু অৱশেষত মানে তেওঁ যিমানেই ডক্তৰবিলাক আৰু মানে কেইবাটাই মানে পৰীক্ষা কৰি তেওঁৰ যিবিলাক শৰীৰৰ অংগ আছে পোষ্টমৰ্টম কৰি জানিব পাৰিছে তেওঁৰ বয়স আৰু মানে তেওঁ জীয়াই থাকিলেহেঁতেন 120লৈকে তেওঁ জীয়াই থাকিব পাৰিলেহেঁতেন যদি ইমান 10,000তকৈ অধিক প্লাষ্টিক সাৰ্জাৰী নকৰিলেহেঁতেন তেওঁ মানে প্লাষ্টিক সাৰ্জাৰী কৰিলে মানুহৰ মানে অৱস্থাটো কেনেকুৱা হয় আৰু আপোনালোকে চাই লওক এই ফটোখন আৰু আপোনালোকে চাকি এই ফটোখনৰ নাকটো চাওক আপোনালোকে নাক চাই মোৰ হাঁহি উঠি আছে মানে হাঁহি উঠাৰ কথা নহয় কিন্তু হাঁহি উঠি আছে কাৰণ তেওঁ প্লাষ্টিক সাৰ্জাৰী কৰি এজন মানৱৰ পৰা এই দানৱ হৈ গ'ল আপোনালোকে চালেতো আৰু আপোনালোকে যিসকল কলা মানুহ আছে মই সেইবিলাকক মানে হাত জোৰ কৰি কৈ আছোঁ আপোনালোকে প্লাষ্টিক সাৰ্জাৰী নকৰিব মানে বৰ্তমান যুগত প্লাষ্টিক সাৰ্জাৰী মানে এটা আধুনিক পদ্ধতি কিন্তু প্লাষ্টিক সাৰ্জাৰী কৰিলে মানুহৰ মানে বহু ৰোগে দেখা দিয়ে আৰু প্লাষ্টিক সাৰ্জাৰী কৰিলে মানে মানুহ মানে কেনেকুৱা হৈ যায় আপুনি মুখত প্লাষ্টিক সাৰ্জাৰী কৰিব আৰু মানে মুখটো বেয়া হৈ যাব কিন্তু মাইকেল জেকসনৰ আপোনালোকে চালেতো নাকটো মানে সকলোতকৈ মানে নাকটো কেনেকুৱা মানে এলিয়ানৰ নিচিনা দেখা গৈ আছে মাইকেল জেকসনৰ আপোনালোকে প্লাষ্টিক সাৰ্জাৰী য'তে ত'তে নকৰিব প্লাষ্টিক সাৰ্জাৰী কৰাৰ নিয়ম আছে আৰু এতিয়া আপোনালোকে এটা ফটো চাই লওক যে এইটো মাইকেল জেকসনৰ মানে আটাইতকৈ ভাল যিজন ডাক্তৰ আছে এই ডক্তৰজন আপোনালোকে চাই লওক আপোনালোকে এই ডক্তৰজনে মাইকেল জেকসনৰ মানে প্লাষ্টিক সাৰ্জাৰী মানে 8,000তকৈ অধিকবাৰ মানে প্লাষ্টিক সাৰ্জাৰী কৰিছিল মাইকেল জেকসনৰ আৰু মানে কি কম ক'বলৈ কথা নাই আমি ইমান মানে দুখীয়া মানুহ আমাৰ ইউটিউব চেনেলটোই উঠাব নোৱাৰিলোঁ কাৰণ এইটো এটা ভিডিঅ' বনাবলৈ গ'লে ঢেৰ পইচা লাগে সেইকাৰণে আপোনালোকেও মোক অলপ ছাপোৰ্ট কৰিব মই
যেনে আৰু ভাল ভাল ভিডিঅ' যিবিলাক মানে আছে বাংলা ভাষাত ভিডিঅ' সেইবিলাক মই অসমীয়াত মোৰ ভইচ কনভাৰ্ট কৰি আপোনালোকক শুনাম আৰু আপোনালোকে শুনিলে আচৰিত হ'ব যে মাইকেল জেকচনৰ বিষয়ে মই মানে আৰু এটা ভিডিঅ' বনাম, আপোনালোকে চাই ল'ব। আৰু বৰ্তমান মই ক'ত উপস্থিত আছোঁ আপোনালোকক এইখন ভিডিঅ' বনাই দেখুৱাবলৈ। আৰু চাওক মই মানে হাৰিবাংগা বিল আছে, এইটো আমাৰ ঘৰৰ ওচৰত হাৰিবাংগা বিলৰ ওচৰত আছোঁ। মই আপোনালোকে চাই লওক মানে হাৰিবাংগা বিলখন মানে কেনেকুৱা ধৰণৰ মানে বন্ধুসকল। মই হাৰিবাংগা বিলৰ ওচৰে কাষতে এটা চাংঘৰ আছে আৰু মই এইটো চাংঘৰত বহি আছোঁ। আৰু চাওক আপোনালোকে হাৰিবাংগা বিলখন কিমান দীঘল। আৰু মানে এই হাৰিবাংগা বিলৰটো মেইন বিল নহয়, মেইন বিলটো আছে আৰু দূৰত, কিন্তু মই আপোনালোকক জুম কৰি দেখুৱাই দি আছোঁ যে মই লাইলুৰি হাৰিবাংগা বিলৰ কাষত আহি পেলাই এই ভিডিঅ'খন বনালোঁ।